আজি মই বনাব লৈছোঁ চিকেন পকৰা আৰু চিকেন পকৰা বনাওঁতে ইয়াতে মই লৈ লৈছোঁ মাংসতে আৰু প্ৰথমতে দি দিছোঁগৈ তাতে মই ৰেড চিলি পাউডাৰ আৰু চিকেন পাউডাৰ। তাৰপিছত মই এইখিনি বটি কিনে লৈ আহিলোঁ আদা ৰহুন পিঁয়াজ আৰু জলকীয়া। তাৰপিছত দি দিছোঁগৈ অকণমান নেমু চেপি, নেমুটো দিবই লাগিব দেই। তাৰপিছত দি দিছোঁগৈ বেচন আৰু বেচন দি কিনে এনেকৈ অকণমান মিক্স কৰি তাৰপিছত 10 বা 20 মিনিটলৈকে আপোনালোকে এনেকৈ ঢাকি থৈ দিব। তাৰপিছত মই দি দিছোঁগৈ তেলত এতিয়া আৰু এইটো দুবাৰকৈ ভাজিব লাগিব দেই, এবাৰ ভাজিলে সোৱাদটো নালাগিব, পকৰা যে নালাগিব। তাৰপিছত এতিয়া মই ভাজি আছোঁ, প্ৰথমতো এনেকৈ ভাজি কিনে ওলাই থৈ দিলোঁ। তাৰপিছত আপোনালোকে এইটো কাম কৰিব দেই, পেপাৰ লৈ কিনে, যিহেতু গৰম পেপাৰ লৈ কিনে অকণমান এনেকৈ দিব নৰম হ'বৰ কাৰণে। তাৰপিছত আকৌ এবাৰ ভাজিব, তাৰপিছত টেষ্ট হ'ব। আৰু আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিছে চাই কিনে কমেণ্ট কৰিব দেই। আৰু মোক কিন্তু খাই কিনে বহুত মজা লাগিছে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ আহিছোঁ, বাই বাই।